With due permission from Honorable CM, এইটো FIR-টো দিয়া হৈছে একচুৱেলি কিছুমান দুষ্ট চক্ৰয়ে মানে আমাৰ অনাৰেবল CM-ৰ ভুৱা পেড ইউজ কৰি ভুৱা চিগনেচাৰ ইউজ কৰি কিছুমান মানুহ লোকৰ পৰা কণ্ট্ৰাক্টৰ বা ছাপ্লায়াৰবিলাকৰ পৰা পইচা তুলি আছে বুলি আমি গম পাইছোঁ আৰু কিছুমান প্ৰুফো আছে আমাৰ হাতত তাৰ কাৰণে যাহাতে এইবোৰ ইলিগেল কাম আমাৰ সমাজত নহয় কণ্ট্ৰাক্টৰবিলাকে ছাপ্লায়াৰবিলাকে হাৰাশাস্তি নাপায় তাৰ কাৰণে আমি দোষীক এৰেষ্ট কৰাৰ কাৰণে আমি কোকৰাঝাৰ থানাত পুলিচ ষ্টেচনত FIR দিছোঁ। এইবোৰ ইলিগেল কামৰ ওপৰত নজৰ আমাৰ আগৰ পৰাই আছে আমি চাই আছোঁ কোনে কি দুষ্ট চক্ৰই কি কাম কৰি আছে তো আমি আগতো আমি এটা দুটা FIR দিছে কিন্তু এইটো অলপ মাইনৰ আছিলে কিন্তু এইটো যিটো এতিয়া লেটেষ্ট FIR এইটো যিটো ইয়াৰ লগত যোনবোৰ জড়িত আছে এইটো বহুত ডাঙৰ দুষ্ট চক্ৰ ইতিমধ্যে বহুত পইচা কালেক্ট কৰিছে বুলি তুলিছে বুলি আমাৰ হাতত তথ্য আছে তাৰ কাৰণে আমি এইটো চিৰিয়াছলি লৈছোঁ। কিমান খৰচ হ'ব পাৰে না লাখ একজাক্ট ফিগাৰটো এতিয়া ক'ব নোৱাৰে কিন্তু বহুত কিছু কালেক্ট কৰিছে বুলি আমাৰ হাতত তথ্য আছে। আমি এনে ওপৰত খবৰ পাইছোঁ ইয়াত চিনাকি মানুহ হ'ব পাৰে নেকি কিবৰ্ড আপোনাৰ লগত চিনাকি মানুহ হ'ব পাৰে নেকি এইটো এতিয়া তদন্ত হৈ আছে তদন্ত হোৱাৰ পিছতে গম পাব এইটো কাৰ চিনাকি কাৰ কি হয় এইটো এতিয়া ক'ব নোৱাৰে। নহ'লে কেনেকুৱা তেখেতে ইনকাৰেজ হ'ব পাৰে যেনেকুৱা ফেক চহী ফেক ৰাইটিং পেড না ৰাইটিং পেডটো এটা চাই পিনি এটা নকলিটো বনাব পাৰে বনাব নোৱাৰা নহয় এটা প্ৰেছত গৈ পিনি ৰাইটিং পেডটো বনাই ল'লে হ'ল ডিজাইন ল'লে হ'ল তেনেকুৱাটো কৰিব পাৰে নোৱাৰা নহয় যোনে 2 নম্বৰ কৰাবিলাকতো কৰিবই কিবা এটা কৰি পিনি আৰু চিগনেচাৰ চাই পিনি 2 নম্বৰ মাৰিব কিন্তু 2 নম্বৰ আমি গম পাইছোঁ তাৰ কাৰণেহে এইটো FIR-টো দিয়া হৈছে। ৰিচেণ্টলি কেনেকৈ ধৰা পৰিলে এইটো কিছুমান চেনেলৰ পৰা চেনেল মানে মিডিয়া চেনেল নহয় কিছুমান মানুহৰ পৰা আমি এইটো কালেক্ট কৰিছোঁ যোনবোৰ ডিমাণ্ড কৰিছে যাৰ পৰা ডিমাণ্ড কৰিছে সিহঁতৰ পৰা আমি এইটো পেডটো পাইছোঁ। থেংক ইউ ছাৰ থেংক ইউ।